ভাগৱতৰ ফলটো দেখা দেখিছা এইটো কলিযুগৰ এটা ধৰ্ম বুলি কৈছে সেইকাৰণে আমি আনৰ কেতিয়াও চৰ্চা কৰিব নালাগে আপুনি আনৰ বেয়া গুণটো যদি গাইছে তেনেহ'লে আপুনি কেৱল গাইছে নাই বাৰু এই কথা আমি বহুতে নকৰোঁ সেইকাৰণে আমি পৰচৰ্চা পৰনিন্দা আৰু বাকীবিলাকে কাম পাতিবলৈ বহুত ভাল পাইছে আৰু নহয় বাৰু আমি এই চৰ্চাটো আচলতে কৃষ্ণৰ কথা বেছি চৰ্চা কৰিব লাগে বা ভকতৰ কথা আৰু ভগৱানৰ কথা কি কৰে পাতেকৰ কণ্ঠ ছেট কৰে বুলি কৈছে গতিকে আপুনি যদি বেলেগৰ নিন্দা কৰি কৈছে তেনেহ'লে আপোনাৰ বেয়া গুণটো আপোনাৰ তাত আহিব এইটো কলি নিগ্ৰহত পৰীক্ষিত বজাৰ সন্দৰ্ভত কথা কি কোৱা আছে গতিকে এই কথাটো আমি মন কৰিব লাগিব কাৰণ আমি ভকতি দিশত আগবাঢ়ি যাওঁতে এনেকুৱা পৰচৰ্চা কি কৰিব আপোনাৰ ভক্তিখিনি তৎক্ষণাত মাইনাছ হৈ যাব ভক্তিটো মাইনাছ হৈ যায় কিন্তু যোৱা খেলৰ নিচিনা এই সাপ খেলৰ নিচিনা আপুনি জখলা গৈ পাইছে এবাৰ জখলাডাল পালে একেবাৰে 99 পালে এতিয়া 98ৰ জখলাডাল আছে যদি এক এটা ওলাই আকৌ সাপৰ মুখত পৰি আকৌ ঘূৰি লৈ গতিকে এই ভক্তি বস্তুটো এনেকুৱা যে আপুনি এতিয়া ভক্তি সঞ্চয় কৰিছে শূন্য যদি আপুনি ভক্তি সঞ্চয় কৰাৰ পিছত আপুনি আকৌ পৰচৰ্চাত লাগি যায় জানিব আপোনাৰ শূন্যখিনি লগে লগে মাইনাছ হৈ যাব 99 এইটো কথা কিন্তু আমাৰ মন কৰিব লাগিব আমাক শাস্ত্ৰই খুব ধুনীয়াকৈ পৰামৰ্শ দিছে যে আমি কৰা ভক্তিখিনি কেনেকৈ ধৰি ৰাখিব লাগে এই কথাটো জনাৰ প্ৰয়োজন আছে তাকে কৈছে যে কত এনেকৈ কৈছে কীৰ্তনত চন্দালে কৰি আছে হৰিৰ কীৰ্তন